শিৱৰাত্ৰি উপলক্ষে মহাদেৱৰ আশীৰ্বাদ ল'বলৈ মই আহিলোঁ গোলাঘাট এৰেঙাপাৰা কমাৰপতি শিৱ মন্দিৰ। মহাদেৱ ত্ৰিনয়নৰ আশীৰ্বাদ লোৱা ভক্তসকলে দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, ভক্তসকলে আশীৰ্বাদ লৈ আছে। মহাদেৱ ত্ৰিনয়নৰ বন্তি জ্বলাইছে সকলো ভক্তই। বহুত ভক্ত আহিছে আশীৰ্বাদ ল'বলৈ। এয়া চাওক, বন্তি জ্বলাই আছে। সকলোৱে মনৰ পবিত্ৰসকলে মনবিলাক পবিত্ৰ হ'বলৈ ইয়াত ভক্তসকলে চাকি জ্বলাইছে আৰু আশীৰ্বাদ লৈছে সকলোৱে। আৰু বহুত আহি আছে মানুহ আৰু গৈ আছে মানুহ। ৰাতিপুৱাৰ পৰা মানুহ আহি আছে গৈ আছে। এয়া চব ৰাস্তাত দোকান দিছে, দোকানত মানুহ ভিৰ। সকলো দোকানত আপোনালোকে ঘৰৰ পৰা নানিলেও হ'ব, বন্তি ইয়াতে পোৱা যায়, দোকানতে কিনি ল'ব পাৰে। লাডু লৈ আহ নেকি? লাডু লৈ যাওঁ নেকি? নহয়, লৈ যাওঁ দুটামান ঘৰলৈ, পাপাহঁতলৈ। এনেই লৈ যাওঁ মাহঁতলৈ। মোবাইলটো কি কৰিলা? জেপত আছে।